Hey everyone, এতিয়া জাষ্ট বাজিছে 8টা আৰু মই ভাবিলোঁ অলপ মুখখনকে আজি যতন লওঁ। বহুত দিন মুখখন যতন লোৱা নাই আৰু মই ভাবিলোঁ মুখখন মোৰ যিহেতু হোৱাইট হিটছৰ প্ৰব্লেম ইমানেই বেছি হৈছে, মই কি কৰোঁ কি নকৰোঁ হৈ পৰিছোঁ। মই হাতখন এনেদৰে চফা কৰি চাৰকোল মাস্কৰ এই পেকটোকে লগাব ল'লোঁ। এই পেকটো মই আগতো লগাইছোঁ, বিৰাটেই ভাল হয়। আপোনালোকক ৰিভিউটো দিম বাৰু কেনেকুৱা হয়, আপোনালোকেও লগাবচোন যদিহে আপোনালোকৰ মুখত হোৱাইট হিটছ, ব্লেক হিটছ এনেধৰণৰ কিছুমান প্ৰব্লেম হয়। মোৰো কিন্তু বহুত প্ৰব্লেম হয়, সেইটো কাৰণে মই ভাবিলোঁ অকণমান মুখৰ যতনটোকে লওঁ আজি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো আহক মই এই মাস্কটো লগাই লওঁ এতিয়া। এতিয়া এই মাস্কটো লগাই হৈ গ'ল, মই অলপ দেৰি ৰখিম। দেখা পাইছে মাস্কটো লগাই আপোনালোকক কৈ আছোঁ। হয় নাখাব মাস্কে লগাই থৈছোঁ এইটো। আজি মাস্কটো ৰাতিপুৱাই লগাই দিলোঁ, গা পা নাই ধৰা মাস্কটো ভাবি লগাই দিলোঁ আৰু মাস্ক লগোৱাতে মই কথা পাতিব নালাগে বুলি কয়, সেইটো কাৰণে মই বৰ বেছি এটা কথা নাপাতো। তো ইয়াৰ গুণাগুণখিনি, এই মাস্কটোৰ গুণাগুণখিনি মই আপোনালোকক জনাম, কিন্তু এই মাস্কটো শুকাই লওক প্ৰথমতে আৰু হাতত নেইল কালাৰ লগাই লওঁ আৰু আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া মই নেইল কালাৰটো লগাই লওঁ। এইটো নেইল কালাৰ মই আপোনালোকক আগতেও দেখাইছিলোঁ। এইটো মই নাইকাৰ পৰা কিনিছিলোঁ। এতিয়া লগাই লওঁ। শ্বেডটো বহুত ধুনীয়া হয়, আপোনালোকে ভাল লাগিলে জনাবচোন। শ্বেডটো কথা নাপাতো বেছি দেই। এতিয়া শুকালে দেখা পাইছে, পুৰা শুকালে একদম টাইট টাইট টানি ধৰা নিচিনা লাগিছে। আগত মই লগাইছোঁ বাৰু, আৰু বহুতে চাগে হয়তো দেখিছে যে এইটো অঁতৰাওঁতে মানুহে বহুত কানে, বহুত পেইন হয়, বহুত টানি ধৰে, বহুত বিষ হয়, তেনেকুৱা দেখিছে আপোনালোকে চাগে। তেনেকুৱা হয়নে নহয় মই আপোনালোকক এতিয়া লাইভত দেখাম যে এইটো বিষ হয়নে নহয়। তো ভিডিঅ'টো চাই থাকক। এই মাস্কটো আঁতৰাবলৈ এতিয়া চেষ্টা কৰিছোঁ আৰু পাছফালে ভৰিটো আছে, আপোনালোকে বেয়া নাপাব, সেইটো ভাইটিৰ ভৰি হয়। আৰু এই মাস্কটো আঁতৰাওঁতে অলপ চেকচেকাইছিলে, বৰ এটা বেছিও চেকচেকোৱা নাই আৰু কিবা এটা ভালো লাগিছিলে, কিবা টান খাই অহা নিচিনা লাগিছিলে। সৰু সৰু যিখিনি আমাৰ গালত নোম থাকে সেইখিনি আঁতৰি অহা নিচিনা লাগিছিলে আৰু ব্লেক হিটছ, হোৱাইট হিটছখিনি আঁতৰি অহা ময়ো দেখা পাইছিলোঁ, টানোতেই মই দেখা পাইছিলোঁ। কিন্তু কিবা এটা বৰ এটা চাফাও লাগিছিলে যেতিয়া টানিছিলোঁ। আপোনালোকে লগাব পাৰে, ভাল লাগে বাৰু। লগাই পেলাই আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু ইয়াৰ গুণাগুণখিনি মই অকণমান পাছত আপোনালোকক জনাই আছোঁ। আপোনালোকে এয়া ধৰিব পাৰিছেনে বাৰু? সৰু সৰু নোম উঠি অহা নিচিনাকৈ উঠি আহিছে, এয়া উঠি আহিছে আৰু ইয়াত এয়া হোৱাইট হিটছ দেখা পাইছে। লেতেৰা উঠি আহে বাৰু, তেনেকুৱা কোনো কথা নাই যে মাস্কটো। এয়া দেখিছেনে হোৱাইট হিটছ খিনি? লাগিও মই মুখখন ধোৱা নাই, গাহে ধুমগৈ ডাইৰেক্ট গৈ পেলাই ভাবি আছোঁ। আৰু নাকত লাগি এইখিনি লগাইছিলোঁ যে সেইটো কাৰণে মুখখন ধুমগৈ। কিন্তু তাৰ এইখিনি গুণাগুণখিনি মই কৈ দিওঁ মাস্কটোৰ। এইটো লগাওঁতে কিছুমান মই ভিডিঅ'ত আগত প্ৰথমে যেতিয়া মই লগাব পাইছোঁ তেতিয়া বহুত বেছি ভয় লাগিছিলে। তেতিয়া দেখাই ভিডিঅ'বোৰত যে মানুহবোৰ একদম কানে জ্বলে পুৰা, আৰু কেতিয়াবাতো কিছুমানে স্কিন প্ৰব্লেম হৈ যায়গৈ। সিমানখিনিলৈকে মই দেখিছিলোঁ যেতিয়া প্ৰথম লগাইছিলে। এইটোতো ওলোৱা বহুত বছৰেই হ'ল পিলৰ মাস্কটো।
তেতিয়া যেতিয়া চাৰ্কল মাস্কটো যেতিয়া মই লগাইছিলোঁ তেতিয়া নহয় এনেকুৱা ফিল হৈছিলে জ্বলিব নেকি আকৌ পুৰিব নেকি তেনেকুৱা কিছুমানৰ মনত প্ৰশ্ন থাকে হয়নে সেই প্ৰশ্নখিনি মই যাতে আঁতৰাব বিচাৰোঁ তেনেকুৱা কোনো ইমান পেইন নহয় অলপ চিকচিকাই নিচিনা টাইপ নহয় পাছলৈ ভৰিটো আপোনালোকে মন নকৰিব দেই এই ভাইটি আছে অকণমান চিকচিকাই টাইপ হয় মানে অকণমান চটচটাই তেনেকুৱা টাইপ হয় কিন্তু তেনেকুৱা একো ফিল নহয় কিন্তু এটা কথা ভাল এই পিলৰ মাস্কটো লগাই মই ভাল পাইছোঁ ইয়াত দেখা পাইছেনে আপোনালোকে ফকাছ ভালকৈ ফকাছ হোৱা নাই বস্তুটো এই পিলৰ মাস্কটো হোৱাইট হিট যিখিনি আমাৰ আছে নাকৰ ওচৰত সেইখিনি কিন্তু উঠি আহে সেইটো সঁচা কথা আপোনালোকে যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে তেন্তে আপোনালোকে কিনি ল'ব আপোনালোকে লোকেল ষ্টৰটো কিনিব পাৰে চাৰ্কল মাস্ক এটা দিয়ক বুলি ক'লেই দি দিব আপোনালোকক বা অনলাইনতো কিনিব পাৰে চাৰ্কল মাস্ক বহুত ধৰণৰ বহুত কোম্পানীৰ চাৰ্কল মাস্ক আছে আপোনালোকে তাৰ পৰা কিনি ল'ব মোৰটোৱে যে কিনিব লাগিব কোনো কথা নাই তেনেকুৱা সেইটোৱে তেনেকুৱা একো পেইন নহয় আৰু মুখখন বহুত চাফা নিচিনা লাগে সেইটো হয় মই এতিয়া মুখখন ধুই আহি আপোনালোকক দেখাম বাৰু আৰু দেখিছেনে নেইল কালাৰটো শুকালে তাৰপিছত এতিয়া গাটো ধুই আহোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই জনাব নাপাহৰিব মোৰ এই ভিডিঅ'টি কেনে লাগিল কিন্তু এটা কথা সঁচা আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'টো চাই অকল থৈ নিদিব তো এতিয়া গাটো ধুই আহোঁ প্ৰথমে হাই এভৰিৱান এতিয়া বাজিছে 10টা আৰু দেখিছেনে মুখখন কিমান ক্লিয়াৰ লাগিছে বহুত ক্লিয়াৰ লাগে আপোনালোকে মাস্কটো লগাবচোন আৰু মাস্কটো লগাই কেনেকুৱা পাইছে সেইটো মোক জনাব একদম নাপাহৰিব আৰু মোৰ নিচিনা কোন এনেকুৱা আছে জনাবচোন দেখিছেনে এই টপটো প্ৰায় আপোনাৰ 3 বছৰ মানে হ'ল যেতিয়া মই প্ৰথম হোষ্টেল গৈছিলোঁ তেতিয়াই কিনা আছিলে মায়ে কিনি দিছিলে ঘৰত পিন্ধিবলৈ কিন্তু মোৰ কি হ'ল তাত গৈ এনেকুৱা হ'ল যে কোমল তেনেকুৱা মই হোৱাইট কালাৰ কাপোৰ পিন্ধি বেছি ভাল পাওঁ হোৱাইট কালাৰৰ যিবোৰ কাপোৰ সেইবোৰ মই ঘৰত পিন্ধি বহুত বেছি ভাল পাওঁ সেইটো কাৰণে মই তেনেকুৱা কাপোৰ পিন্ধোঁ আৰু এইটোতো থাকিয়ে গ'ল আৰু মোৰ বেছিভাগ ব্লগত চাগে আপোনালোকে মন কৰিলে দেখিছে চাগে মই একেখিনি কাপোৰকে ৰেগুলাৰ কৰি থাকোঁ এটা হোৱাইট কালাৰ টপবোৰ মই বেছি ৰেগুলাৰ মানে কৰি থাকোঁ ৰিটাৰ্ণ কৰি থাকোঁ কাৰণ মোৰ বেছিভাগ ভিডিঅ'ত আপোনালোকে যদি মন কৰিছে তেন্তে দেখিছে মই আগৰ কাপোৰবোৰকে ৰিটাৰ্ণ পিন্ধিয়ে থাকোঁ কোনো এনেকুৱা নতুন কাপোৰ নিপিন্ধো ভিডিঅ' বনাবলৈ আৰু আজি ভাবিলোঁ এটা এই টপটো উলিয়াওঁচোন খুচৰি উলিয়াইছোঁ জানেনে বক্সৰ পৰা কাৰণ হোষ্টেলৰ পৰা অনা কাপোৰবোৰ বেগ এটাত আছিলে তাৰ পৰা খুচৰি লৈছোঁ মোৰ নিচিনা কোন এনেকুৱা আছে জনাবচোন বেয়াকৈ কমেণ্ট নকৰিব আৰু ৰেগুলাৰ কাপোৰবোৰ কিনি সঁচাকৈ বহুত ভাল লাগে আপোনালোকৰ ভাল লাগেনে জনাবচোন মই বহুত ছফ্ট পাওঁ সেইটো কাৰণে মই ছফ্ট কাপোৰবোৰ ঘৰত কিনি কমফৰ্ট বেছি পাওঁ সেইটো কাৰণে মই পিন্ধোঁ তো ইমানখিনিয়ে এইটো কথা আপোনালোকে জনাবচোন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিন্তু এতিয়া চাহ একাপ খাই লওঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ আকৌ ভাবিলোঁ চাহৰ লগত আজি এটা পিঠাকে বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইটো কাৰণে মই লৈছোঁ এটা কল এটা নহয় দুটা কল এনেদৰে ভাঙি লৈছোঁ আৰু ইয়াত দিছোঁ গুড় অলপ আৰু ইয়াত আছে নাৰিকলৰ গুড়া কলত যিটো মিঠা থাকে সেইটো কাৰণে মই গুড় অলপ কমকৈ দিছোঁ আৰু এয়া মিক্সিত এনেদৰে পিহি লৈছোঁ কল আৰু যিখিনি নাৰিকলৰ গুড়ি আছিলে সেইখিনিতো পিহিয়ে ল'লোঁ আৰু এয়া হৈছে কল আৰু গুড়ৰ মিশ্ৰণখিনি দেখা পাইছে উলিয়াই লৈছোঁ এনেদৰে আৰু এতিয়া মই এইখিনি বনাবলৈ হ'লে মই লৈছোঁ এইখিনি অলপ আটা লৈ লৈছোঁ আৰু আপোনালোকে ময়দাও ল'ব পাৰে আৰু মই ইয়াত দিছোঁ অলপ ইলাচি আৰু অলপ গৰু ঘিউ দিম ইয়াত মই প্ৰায় এচামুচমান গৰু ঘিউ দিম বৰ বেছিও নিদিওঁ তাৰপাছত মই মিক্স কৰি দিম এইটো মই কিনি লোৱা হয় কিছুমানৰ গৰু ঘিউ তেনেকৈ ঘৰতোতো বনাই সেইটোও দিব পাৰে আৰু এয়া মই এতিয়া মিক্স কৰি লৈছোঁ দেখা পাইছে মিক্স কৰি লৈছোঁ এনেদৰে প্ৰথমতে আমি গুড়াখিনি ভালকৈ যিখিনি আমি দিছিলোঁ গৰু ঘিউ আৰু ইলাচি সেইখিনি মই মিক্স কৰি লৈছোঁ ভালকৈ আৰু এয়া দেখা পাইছে এনেদৰে মিক্স কৰিব আপোনালোকে মই কথাবোৰ ৰিপিট কৰি থাকোঁ হয়নে বেয়া নাপাব সেইটো কাৰণে মই নিজেই পাহৰি থাকোঁ অলপ চলপ সেইটো কাৰণে আৰু মায়েও এইফালে হুলস্থুল লগাই আছে সেইটো কাৰণে মই কথাবোৰ অলপ পাহৰি গৈছোঁ কিখিনি কৈছোঁ বেয়া নাপাব আৰু এতিয়া মই দিছোঁ ইয়াত নাৰিকলৰ গুড়া যিখিনি মই গুড়া কৰিছিলোঁ সেইখিনি নাৰিকলৰ গুড়াখিনি দি দিছোঁ আৰু ইয়াত দিছোঁ কল আৰু আপোনাৰ গুড়ৰ মিশ্ৰণখিনি এইখিনি আমি ধুনীয়াকৈ এনেদৰে মিক্স কৰি ল'ম
এয়া দেখা পাইছে এতিয়া মই অলপ পানী দি দিছিলোঁ নহ'লে বেছিয়ে শুকান হৈ গৈছিলে সেইটো কাৰণে মই অলপ পানী দিছিলোঁ আপোনালোকেও এনেদৰে এতিয়াতো এইখিনি মই পানী দি অলপ দেৰি ফ্ৰিজত থৈ দিম প্ৰায় এঘণ্টামান আপোনালোকে ডাইৰেক্টো বনাব পাৰে কোনো কথা নাই ডাইৰেক্ট বনালেও বেয়া হৈ নাযায় একেই হয় খাবলৈ কিন্তু মই এইখিনি ফ্ৰিজত অলপ দেৰি থৈ দিম এয়া দেখা পাইছে এতিয়া পিঠাটো এটা এটাকৈ দি দিছোঁ আৰু এয়া হৈছে লাল চাহৰ লগত এই পিঠাটো খাবলৈ বিৰাটেই টেষ্টি মই আগতো খাইছোঁ আৰু আপোনালোকে এনেদৰে বনাই খাবচোন শ্বেপটো অলপ বেয়া হ'ব পাৰে সেইটো কাৰণে বেয়া নাপাব আপোনালোকে মোৰ এই ভিডিঅ'টি কেনে পালে জনাবচোন আৰু ভিডিঅ'টি যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু এই পিঠাটো বনাই খাবলৈ একদম নাপাহৰিব